তাৰিখৰ পৰা 4 নৱেম্বৰ তাৰিখলৈকে আমাৰ পিকেটিং কাৰ্যসূচী আছে। এইটো অলসমতে কৰিছোঁ, কাৰণ চৰকাৰে আমাৰ কথা আজিলৈকে কোনো শুনা নাই। আজি 18 বছৰ ধৰি কাম কৰি আছোঁ। আমি 2005 চনৰ পৰা কাম কৰি আছোঁ। 18 বছৰ ধৰি ৰানিং কাম চলি আছে। আমাক কেন্দ্ৰীয় চৰকাৰে 1000 টকা দিছে, ৰাজ্য চৰকাৰে 500 টকা দিছে, আৰু 12 মাহে পইচাটো নিদিয়ে, 10 মাহত দিয়ে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ পইচাটো আমি মান্থলি পইচা 500 টকাটো নাপায়। বছৰৰ মূৰত বছৰ উকলি যায়, কেতিয়াবা এৰিয়া কৰি দিয়ে। তিথি পূজা বা ঈদ কিবা আহিলে তেতিয়া মানে এৰিয়া কৰি দিয়ে। আৰু কেন্দ্ৰীয় চৰকাৰে মান্থলি পইচাটো 1000 টকাটো দিয়ে, 1000 টকাটো আজিলৈকে দিয়া নাই। কোনো মানে এনেকুৱা কি দুখীয়া মহিলাই 33 টকা 33 পইচা হাজিৰাত কাম কৰিব পাৰি নেকি বাইদেউ? চৰকাৰে ইমান হিতাধিকাৰী বনাইছে, ৰাইজক ইমান বস্তু বাহিনী দিছে, বস্তুৰ দাম ইমান বঢ়াইছে। বঢ়াৰ কাৰণে আমি কি কৰিছোঁ? আমি এই 33 টকা দি আমাৰ ল'ৰা ছোৱালী পোহপাল কেনেকৈ দিম? আমি নিজে কি কৰি খাম? চাউলৰ কেজি আজি 40 টকা 45 টকা, মিঠাতেল 200 টকা, দালি 200 টকা। চৰকাৰে আমাক দিছে 1500 টকা। 1500 টকাটো মাহ উকলি যায়। আমাৰ কোনো ধৰণৰ 1500 টকা ৰেগুলাৰ নহয়। যদি ৰেগুলাৰ নহয় আমি কি কৰিছোঁ? এইকাৰণে আমি চৰকাৰৰ মানে নীতিৰ বিৰুদ্ধে আজি আমি 4 দিনীয়া পিকেটিং কাৰ্যসূচী ৰাখিছোঁ। এইখন অফিচ বন্ধ কৰিছোঁ। যদি অফিচৰ কৰ্মচাৰীহঁতে তেওঁলোকে অফিচ খুলিব খোজে, তেওঁলোকক আমি অনুৰোধ বা নিম্নভাৱে অনুৰোধ কৰি ক'ম যে আপোনালোকে তেওঁলোকৰ অফিচ খুলিব নালাগে, আপোনালোকে আমাৰ লগত সহযোগ কৰক, আমাৰ কাৰ্যসূচীটো সফল কৰাৰ কাৰণে চেষ্টা কৰক। বাকী আছে, বাকী কোনোবা আৰু কোনোবা ক'ব দিয়ক। এই আমাৰ যিটো কাৰ্যসূচী লৈছোঁ 1 তাৰিখৰ পৰা, কাৰণ চৰকাৰে আমি বহুত ধৰণৰ কাৰ্যসূচী দিলোঁ, কোনোদিনে চকু মেলি নাচায়। এইখন চৰকাৰ মানে এনেকুৱা চৰকাৰ পাইছোঁ, গাড়ী এৰি দিলে হয় হেমন্ত বিশ্ব শৰ্মাই, কাৰণ এটা 1000 টকা বা 1500 টকাত কোনো নচলে। কাৰণ তেওঁলোকৰ একাপ চাহৰ দাম হেমন্ত বিশ্ব শৰ্মা। কিন্তু যদি হেমন্ত শৰ্মাই আমাক চকু মেলি চাই, যিহেতু আমাক মান্থলি মাহেকত 10,000 টকা দিয়ক। কাৰণ এইকাৰণে কৈছোঁ যে আমি সকলো মহিলা আমাৰ দুখীয়া শ্ৰেণীৰ মহিলা, কাৰণ কাৰোবাৰ বিধৱা, কাৰোবাৰ ল'ৰা ছোৱালী 1000 টকা জানো এযোৰা কাপোৰ দিব পাৰিব? তেওঁলোকে জানে কিমান দাম, কিমান হেৰি। সেই অনুৰোধ আমি তেওঁক অনুৰোধ কৰিছোঁ যাতে আমাক এই মানুহখিনি যাতে মৰ্যাদা দিয়ক। আৰু এইটো এটা ক'ব খুজিছোঁ যে ঘৰত থকা মানুহে কি অৰুণোদয় আঁচনি পায়, আমি কিয় অৰুণোদয় আঁচনিটো নাই? আমাক অৰুণোদয় আঁচনি নালাগে, আমাক মান্থলি যিটো মজুৰি, আমাক মজুৰিটো বঢ়াই দিব লাগে। কাৰণ এইটোৱে আমাৰ বিশেষ অনুৰোধ। কাৰণ আৰু যিবিলাক স্কুলৰ ৰান্ধনি, যিহেতু স্কুল আজিকালি বন্ধ, কিছুমান স্কুল উঠাই দিছে, উঠাই দিয়া ৰান্ধনিকেইটা ক'ত যাব তেওঁলোকে? কাৰণ তেওঁলোকে যে উঠাই দিয়াৰ পিছত ঘৰতে বহি থাকিব। সেই ৰান্ধনিকেইটা আমাৰ 3 লাখ সাহায্য মানে পেঞ্চন দি যাতে তেওঁলোকক বিদায় দিয়ে। অহা টাইমত ল'ম। যদি এইটোত যদি কোনো ধৰণৰ আমি কোনো হেৰি নাপাওঁ, তেতিয়াহ'লে আমি আৰু কাৰ্যসূচী আছে, এনেকুৱা কাৰ্যসূচী। এইটো এতিয়া আমি ক'ব নোৱাৰোঁ, মাত্ৰ বৃহৎ আন্দোলন আছে। কিজানি আমাৰ অন্নখন হ'বও পাৰে, কাৰণ গুৱাহাটীতো হ'ব পাৰে, ইয়াতেও হ'ব পাৰে। সেইটো আমি আজি ডাইৰেক্টলি নকওঁ, কাৰণ তেওঁলোকে কি কৰে চাই লওঁ। যদি এনে আমি আজি 4টালৈ, হয় 4 বজালৈ পিকেটিং কৰিম। 4 বজা ইয়াতে আমি আজি 9 বজাৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্টে 4 বজালৈ পিকেটিং কৰিম। যে আজি ইয়াতে নহয়, অকল গোটেই অল অসমতে চলি আছে। গোটেই অল অসমতে যিটো আছে আমাৰ মানে ইউনিয়ন, যে সদৌ অসম মধ্যাহ্ন ভোজৰ কৰ্মচাৰী ইউনিয়নে আজি 1 নৱেম্বৰৰ পৰা 4 নৱেম্বৰ তাৰিখলৈকে পিকেটিং কাৰ্যসূচী ৰাখিছোঁ অল অসমতে। এই কাৰ্যসূচী সফল নোহোৱালৈকে যদি চৰকাৰে এই কাৰ্যসূচী সফলতাৰ পিছত আমাক কোনো ধৰণৰ আশ্বাস প্ৰদান কৰে, তেনেহ'লে যদি আমি কাৰ্যসূচী কৰিবৰ কাৰণে বন্ধ কৰোঁ। যদি চৰকাৰে আমাৰ কোনো ধৰণৰ পদক্ষেপ হাতত নলয়, আমাৰ প্ৰতি কোনো সঁহাৰি নজনায়, তেনেহ'লে আমি ইয়াৰ পৰা যৌনী আন্দোলন কৰিবৰ কাৰণে প্ৰস্তুত আছোঁ। আগলৈ আমি যৌনী আন্দোলন কৰাৰ কাৰণে প্ৰস্তুত আছোঁ। কাৰণ যদি কোনোবা ইয়াতে যদি কোনোবা এই কাৰ্যসূচী পিকেটিং কৰি থাকোঁতে কোনোবা ৰাস্তাত দুৰ্ঘটনা হয় বা কিবা এটা বিপদ হয়, কোনোবা এক্সিডেণ্ট হয়, এইটো কিন্তু দায় চৰকাৰ বা প্ৰশাসনে। অলৰেডি আমি 15 দিন আগতে জাননী এখন দিছোঁ, কোনো ধৰণৰ পদক্ষেপ তেওঁলোকে লোৱা নাই। আৰু যদি স্কুলত যদি আমি কাম হেৰুৱাব লগা হয়, যদি আমাৰ মহিলাবিলাকে 60 বছৰ হ'ব লগা হ'লে মানে পেঞ্চন পাব লগা হয়, আমি শুদা হাতেৰে পেঞ্চন পাব লাগে। এইটো 1 নম্বৰ বিষয়। যদি 2 নম্বৰ বিষয় যদি হৈছে, যদি আমাৰ কৰ্মস্থলীত কাম কৰি থাকোঁতে কোনোবা ৰান্ধনি দুৰ্ঘটনা হয় বা জুয়ে পুৰে বা কিবা এক্সিডেণ্ট হয়, তেওঁলোকৰ বিধি ব্যৱস্থা কোনে ল'ব? তাৰ বাবে চৰকাৰৰ তাত আমি বাৰ অনুৰোধ কৰিছোঁ যে 3 লাখ টকা এটা এককালীন সাহায্য দিবৰ কাৰণে ব্যৱস্থা কৰক, চিকিৎসাখিনি দিবৰ কাৰণে ব্যৱস্থা কৰক। কোনো ধৰণৰ পদক্ষেপ নলয়। যদি আমাৰ ইতিমধ্যে দুৰ্গা পূজা গৈছে, আমাৰ ইতিমধ্যে 8,000 টকা পাব লগা আছিল। 8,000 টকা আমি ৰিলিজ কৰি আনিছোঁ। BTC চৰকাৰে আমাক 6,000 টকা দিছে।
কি 4,000 টকা দিছে, 2,000 টকা বৰ আৰু বজাই থৈ দিছে। এতিয়া এই 2,000 টকা কেতিয়া দিয়ে এইটো মই নাজানো। আৰু অসম চৰকাৰে যেতিয়া কেন্দ্ৰীয় কি পইচাটো দিছে, তেওঁলোকে এতিয়া দিছে নিদিছে সেইটোও আমি নাজানো। 8,000 টকা পাব লগা আছিল, 8,000 টকা পোৱা নাই, আমি 4,000 পাইছো। আৰু বিটিচি চৰকাৰে কৈছে যে 2,000 টকাটো আৰু পাব লাগিছে। 8,000 টকাটো পাব লগা আছিল, 8,000 নাপালো। কিন্তু ঈদ বা দুৰ্গা পূজা কিবা যে কি খ্ৰীষ্টমাছ আহিলে যে আমি যে কিছু এটা পইচা পৰিমাণ পাব লাগে, আমিনো কিমান টকাত কাম কৰিছো এই কথা কিন্তু চৰকাৰে নিশ্চয় জানে। যিহেতু চৰকাৰে আঁচনি চলাই আছে, চৰকাৰে নিশ্চয় জানে এই ইয়াতে দুখীয়া মহিলাবিলাকে কিমান ধৰণৰ কাম কৰি আছে। যদি আমি কাম কৰি আছো, আজি যদি হেডমাষ্টাৰ এজনক যাই দৰখাস্ত এখন দিব লাগে, এপ্লিকেশ্যন এখন দিব লাগে যে আপোনালোকৰ পৰা আমি কালি স্কুলত নাহো ছাৰ, আমাৰ কিবা কাৰ্যসূচী আছে, তোমালোকৰ কাৰ্যসূচী আছে কি আছে সেইটো আমি নামানো, চৰকাৰে সেইটো আমাক নামানে। আমি সদায় মিড ডে মিল দিব লাগে, সদায় যদি মিড ডে মিল দিব লাগে আপোনালোকে আমাক পইচা দিছে কিমান? 33 টকা 33 পইচা দিছে। আৰু যদি মান্থলি 1500 টকা যদি আমি 50 টকা পাওঁ, 50 টকা দি আমি চাউল কিনিম নে দালি কিনিম নে ল'ৰা ছোৱালী স্কুলৰ খৰচ দিম? আপোনালোকে এবাৰ বিবেচনা কৰি চাওক। ইমান মিডিয়াত আমি যিমানবাৰ কাৰ্যসূচী কৰিছো, সদায় দিনে আমি মিডিয়াবিলাকক দিওঁ যে মিডিয়াবিলাক আমাৰ পৰা লিখি লোৱাৰ পিছত আমি ফেচবুকত পাওঁ, নে ক'ৰবাত নিউজ চেনেলত পাওঁ, নে ক'ৰবাত পাওঁ, নিজৰ হোৱাটছআপ গ্ৰুপত পাওঁ। কেৱল হোৱাটছআপ গ্ৰুপত পালে নহ'ব নহয়, হোৱাটছআপ গ্ৰুপ চবৰে নাই। এনে মই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যদি আমাৰ সহযোগিতা অংশগ্ৰহণ কৰিব আহিছে, এই চেনেলৰ জেগা যাতে চৰকাৰৰ ঘৰত এই বাৰ্তাখিনি যায়, তাৰ কাৰণে আপোনালোকক মই অনুৰোধ কৰিছোঁ। আৰু যদি কোনোবাই ক'ব খুজিছে এই বাইদেউহঁতক ক'ব পাৰা, মোক